হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলটোলৈ। আৰু আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিব লৈছোঁ মই সৰিয়হৰ সৈতে মাছৰ জোল। আৰু এই ৰেচিপিটো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনি হৈছে গৰুৱা মাছ, আৰু মাছখিনি মই ভালদৰে ধুই চাফা কৰি ল'লোঁ। আৰু এতিয়া মই মছলাৰ পেষ্টটো বনাই ল'ম। আৰু এয়া মছলা পেষ্টটো বনোৱা হৈছে। ইয়াত আছে আপোনাৰ সৰিয়হ, জিৰা, নহৰু, ধনিয়া আৰু এটা পিঁয়াজ। আৰু ইফালে মই পিঁয়াজ আৰু বিলাহী কাটি লৈছোঁ। আনফালে মই কেৰাহী এখনত তেল গৰম কৰি ল'লোঁ। আৰু এতিয়া মই পিঁয়াজখিনি ভাজি ল'ম। কাটি থোৱা পিঁয়াজখিনি ভাজি লৈছোঁ। আৰু ইয়াতে মই অকণমান হালকা ভজা হোৱাৰ পিছত বিলাহী দি দিছোঁ, কাটি থোৱা বিলাহীখিনি দি দিছোঁ। আৰু এইখিনি মই মিলাই ভাজি মই ঢাকন এখনত ঢাক মাৰি দিম। মই ঢাকনখন গুচাই লৈছোঁ। ঢাকনখন গুচোৱাৰ পিছত চাব পাৰিছে বিলাহীখিনি আমাৰ আধা সিজিলে। আৰু মই এতিয়া মছলা পেষ্টটো দি দিম। মছলা পেষ্টখিনি দি লৈছোঁ। এতিয়া মই দি দিম এচামুচ হালধি, আৰু তাৰপিছত মই দিম সোৱাদ অনুসৰি নিমখ। আৰু এইখিনি মই এতিয়া মিলাই ভালদৰে ভাজি ল'ম। অলপ দেৰি ভজাৰ পিছত মই আকৌ ঢাকন এখনেৰে ঢাক মাৰি দিম। আৰু মছলাখিনি ভজা হৈ গ'ল, দেখিছেনে কালাৰটো চেঞ্জ হৈ গৈছে আৰু তেলখিনি নিগৰি ওলাই আহিছে। আৰু এতিয়া মই দি দিছোঁ মাছখিনিও মই ভালদৰে মিলাই লৈছোঁ। মিলাই লৈ ভালদৰে লৰাই মই আকৌ ঢাকন এখনেৰে ঢাক মাৰি দিম। মছলা আৰু মাছখিনি মোৰ এতিয়া ভালদৰে ভজা হৈ গ'ল। আৰু মই এতিয়া দি দিম জোখ অনুসৰি পানী। আৰু এতিয়া মোক দি দিছোঁ পানী বৰ এটা বেছিকৈও নিদিওঁ, কাৰণ এইটো গ্ৰেভি টাইপৰ ৰাখিম। সেইটো কাৰণে মই ইমান দিয়া নাই। আপোনালোকে জোখমতে দি দিব পানীখিনি। বেছি জোল হ'লে অলপ পানী সৰহকৈ দিব, কম জোল ৰাখিলে অকণ কমকৈ দিব। আৰু মই এইখিনি এতিয়া আকৌ ঢাকন এখনেৰে ঢাক মাৰি ল'ম। আৰু এতিয়া ঢাকনখন মই গুচাই লৈছোঁ। আৰু এয়া হৈ গ'ল, চাব পাৰিছে ভালকৈ উতল আহি গ'ল। আৰু এইখিনি এতিয়া ৰেডি হৈ গ'ল খাবলৈ। এয়াই হৈছে আজি সৰিয়হৰ সৈতে মাছৰ এটা ৰেচিপি। আৰু এয়া ৰেডি হৈ গ'ল সৰিয়হৰ সৈতে মাছৰ জোল ৰেচিপি। আৰু আশা থাকিল এই ৰেচিপিটো চাই আপোনালোকে খুবেই ভাল পাব। আৰু ভাল লাগিলে কমেণ্ট এটা কৰি যাব। আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ লগত।